হেল্ল' মই এনে এই বতৰ গ'লে আহিছোঁ আৰু ঠিক আছে হৈ যাব কি হ'লে ভাই পোৱালি কেপি শিখৰ বিমল ৰজনীগন্ধা কিবা আছে নেকি ভাই কৈছো বাৰু শিখৰ বিমল কেপি আরে ভাই এই দুটা বস্তুৰ নাম শুনিলে মোৰ বহুত দুখ লাগি যায় আৰু লোভ লাগি যায় কিন্তু কি কৰিবি দুখৰ কথা সেইবোৰ বাদ দিয়া না আছে যদি দিয়া না অলপ কেপি শিখৰ যি আছে আরে নাই বুলি ক'লে বুজি নোপোৱা নেকি বে তই 1 টকাও নাই লগত আজিকালি লকডাউনে একদম খাই মাৰিছে চাদা আছে নেকি অলপ চাদা আছে যদি দি দিয়া খাই দিও অলপ ৰবা চালো চাদা আছে তেৰিকা চাদাতে মাতো আনিব পাৰিলো ঘৰতে বিছনাখন থাকে কি কৰিবা এতিয়া ভাই চাদা টেমাটো আনিব পাহৰা কেপি শিখৰ আনিব পাহৰা তুমি কি ভাবি থাকা খৰ আরে ভাই কি করবি হাতত টকা পয়সা একোৱে নাই টেমা গৰম উঠি আছে আরে তোমাক মই এটা বস্তু আনিছো কিনিব নেকি এইটা লগে বেছি ফেলে কেইটামান টকা লৈ ফেলে শিখৰ খাম বুলি ভাবিছিলো এতিয়া গাহকে পোৱা নাই বেছি ফেলে কোৱাছো ভাইটি তোমাক কেই টকা দিব লাগিব এডালত 100 টকা দিলে হ'ব পিছে 100 টকা যদি মই কিনি থৈ দিও দিয়া লোৱা চাই লোৱা পইচাটো লৈ লোৱা না ধুনীয়া সেলফি মাৰিব পাৰিবা খুলি দিছো মই না মোৰ মোবাইল নাইতো 1খন 2খন 3খন 4খন 5খন 6খন 7খন 8খন হ'ব দিয়া আৰে ইয়াৰ গন্তি কৰিব নালাগে ঠিক আছে হৈ যাব এতিয়া মই যাও তুমি যোৱা ঠিক আছে